মোৰ কি ভুল আছিল? হয়তো পৰিস্থিতিয়ে বাধ্য কৰোৱাতহে আপোনালোকেও নিজকে নিজেই প্ৰশ্ন কৰে এনেধৰণে যে মোৰ কি ভুল আছিল, মোৰ লগতে কিয় এনেকুৱা হয়, মোৰ ভাগ্যখনেই এনেকুৱা। কিন্তু এবাৰ আপুনি অথবা মই ভাবি চাইছোনে এই প্ৰশ্নকেইটাই আমাৰ জীৱনত আৰু মনত কেনেধৰণে প্ৰভাৱ পেলায়? উত্তৰ অতি সাধাৰণ: অশান্তি আৰু অসন্তুষ্টি। এই অশান্তি আৰু অসন্তুষ্টিৰ পৃথিৱীখনৰ পৰা আমি বাহিৰলৈ ওলাবই কি কৰা উচিত? উত্তৰ অতি সাধাৰণ। আপুনি চকু দুযোৰ মুদি হাতখন নিজৰ হৃদয়ত থৈ এবাৰ মাত্ৰ কওক, এই সময়খিনি আকৌ গুচি যাব। দেখিব সুখ আপোনাৰ পাছে পাছে দৌৰি আছে। ধন্যবাদ।